Hello everyone, কি খবৰ বাৰু সকলোৰে আমাৰ বৰ্তমান ভালে দেই এয়া আমি ওলাইছো সাপ্তাহিক বজাৰ ফালে অলপ বজাৰ কৰি আহো বুলি কিনে এয়া গৰম দেখিছে নে কেনেকুৱা গৰম আৰু এয়া দেখাই দিছো তাজা তাজা শাক-পাচলি ওলাইছে এফালে আম ওলাই আছে এফালে আমি নেমু লবলৈ সোমাইছিলো 10 টকাত অকল তিনটাই দিম বুলি ক'লে মাত্ৰ মই ক'লো দাদাজনক 10 টকা 4টা 5টা দিয়ক তেতিয়াহে ল'ম বুলি কিনে 10 টকাত যদি তিনটাই দিয়ে আমাৰ কি পুছাব আৰু কেনে নললো আৰু সেইকাৰণে 4টাই দিলে আমাৰ কি কৰিম আৰু আমি 4জন আছো যে নললোৱে যে নললোৱে যে ইয়াৰ পৰা বেলেগ মানটো পালাম আকৌ ই অকল আছে নেকি বজাৰটোত আৰু এফালে হস্তিয়া কাপোৰ ওলাইছে হস্তিয়া কাপোৰ মানে বুটি ধুলাই মাল এফালে ইমান ধুনীয়া ধুনীয়া কাট মোৰ হাতখন কাটি দে চা আকৌ এফালে কল ওলাইছে লোকেল কল কাঁচকল বুলি কয় নেকি কাঁচকল এফালে মাটি কঁঠাল ওলাইছে তাজা তাজা শাক-পাচলি ওলাইছে দেখাই দিছো ধুনীয়া ধুনীয়া সেউজীয়া শাক-পাচলি আপোনালোককো অকল সেউজীয়া কালাৰ থাকে পিংক কালাৰো থাকিব লাগে ন তেতিয়া ধুনীয়া লাগিলেহেঁতেন শাক-পাচলিবোৰ পিংক কালাৰ ৰঙা নীলা হালধীয়া সব থাকিব লাগে তেতিয়াহে খাই ভাল লাগিলে মোৰ লগৰজনী টেপে টেপে কৰি আছে দেই মোৰ লগত এয়া চাওক ধুনীয়া ধুনীয়া শাক-পাচলি ওলাইছে তিয়ঁহ ওলাইছে আমি ললো কেইটামান গৰমত একদম অৱস্থা বেয়া হৈ গৈছে বজাৰ কৰি কৰি এফালে নেমু লৈ ললো 10 টকাত 5টা আকৌ গৰম বুলি কিনে আমি এফালে আইচক্ৰীম এটা খাই লৈছো আৰু এফালে চাওকচোন মানে ৰাস্তা কিনাৰতে ঠেলা এটা বহে হা 10 টকীয়া মাল পায় বস্তু পায় আৰু সব 10 টকীয়া পায় আৰু ফকতীয়া নহয় বাৰু ভালো আছে আপোনালোকে আহিলে ল'ব পাৰে চাব পাৰে এয়া আমি ৰুমলৈ বুলি উভতিছো বজাৰ কৰি আজিলৈ বাই বাই দেই